দামটো স্যামসাং হয়। দাম কিমান পৰিলে আপুনি? এইটো 70,000 পৰিছে ন? 70,000 পৰিছে। আচ্ছা, দেখিছে এইটো চেমচাং গুৰু 12,000। হয়, নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেলখনৰ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো। মানে বিশেষকৈ মানে মোৰ প্ৰব্লেম হোৱাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলো। আজি মানে আজি সম্পূৰ্ণভাৱে ভিডিঅ' মানে বেমাৰ ভাল হৈ পিনি আজি ভিডিঅ'খন বনাইছো। আৰু মোৰ লগত আছে আমাৰ দাদাজন। দাদা, আজি ক'ত যোৱা হ'ব? আমাৰ একদম বাইদেউ ঘৰত যোৱা। বাইদেউ আজি কিহৰ কাৰণে যোৱা হ'ব বাৰু? এনেই বিশেষ কাৰণ আজি মোবাইল এটা দিব লাগে। আমি গৈ আছো, আপোনালোকক সম্পূৰ্ণভাৱে দেখা যাওঁ যে বাৰ ঘৰ আছে আপোনাৰ টেঙানী, মানে নামবৰ ৰিজাৰ্ভৰ পৰা পাৰ হৈ যাব লাগে। ধৰক কিনিবা যায় আৰু টেঙানী পামগৈ আমি। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে চাই দিব আৰু অকণো নকৰাকে। আজি বহুত দিনৰ মূৰত আহিছো, আপোনালোকে জানেই নহয়। আছো আপোনালোকক দেখা যাম। আমি বাইকৰ সৈতে যাম। এয়া মোৰ এই ৰথখনৰ সৈতে বেগ বাইচ লৈ লৈছো। আমাৰ এতিয়া আমি যাবলৈ লৈ আছো বাৰু, আপোনালোক দেখা যাম বাৰু। বল আমি এতিয়া আহি আছো বৰ্তমান আহি আছো। মানে আমি এতিয়া গৰমাইত পাইছে মোৰ ধোঁৱা কাউৰী, মোৰ পিছে দিয়া ধোঁৱা কাউৰী আৰু মই চয়াতে বাৰু। এই আজি আমি গৈ আছো আৰু দেখাই যাম বাৰু, আৰু আপোনালোকক বিভিন্ন ধৰণৰ দেখাই যাম বাৰু। আৰু আপোনালোকে ভিডিঅ' সম্পূৰ্ণভাৱে চাই আমি বৰ্তমান আহি পালোহি আমাৰ কি আছিলে নামবৰ ৰিজাৰ্ভত আমি পাই গ'লোহি। এতিয়া বহুত ভাল লাগিছে। আপোনালোকে চোৱা এইটো কেনেকুৱা মজাৰ হাবি ৰিজাৰ্ভ আৰু ধৰ তাৰ। এতিয়া আমি কি নাম আছিলে আপোনাৰ? আমাৰ টেঙানী যাম। টেঙানী যাম। মোৰ লগত আছে এইটো এই ধোঁৱা কাউৰী। আৰু খুবেই ভাল লাগিছে। আজি প্ৰথমবাৰ নামবৰ ৰিজাৰ্ভ দেখিছো, মোৰ মনটো খুবেই ভাল লাগিছে। আৰু আপোনাৰ? মোৰ ভাল লাগিছে। মোৰ বাইদেউ ঘৰত আহিছো। বছৰ কেইবছৰ হ'ল বাৰু? মোৰ 2 বছৰ হৈছে। 2 বছৰ হৈ গ'ল মানে বাইদেউ ঘৰত নহা মানে। আজি আহি কেনেকুৱা লাগিছে? অনুভৱটো কেনেকুৱা লাগিছে? অনুভৱটো ভালে লাগিছে। এতিয়া কি ক'ম, মোৰ ভাল লাগিছে। জীৱনৰ প্ৰথমবাৰ নামবৰ ৰিজাৰ্ভ দেখিছো। এনেই শুনিয়ে আছিলো কিন্তু দেখা নাছিলো, এবাৰ প্ৰথমবাৰ দেখিছো। খুবেই ভাল লাগিছে। कुछ ज्यादा नहीं हो गया मतलब कुछ भी। এয়া চোৱা কেনে ধৰণৰ মজা গছ, একদম গছ-গছনিয়ে ভৰি পৰা। ইয়াত বেছি টাইম থাকিলেও অলপ বেয়া বুলি কৈছে, জীৱ জন্তু বিলাক ওলাই। সেইটো কাৰণে আমি আপোনালোকক দেখাই যাম বাৰু লাহে লাহে ভিডিঅ' কৰি পিনি। কিন্তু ইয়াত থকাটো ইমান ভাল নহ'ব। গৈ আছো আপোনালোকক দেখাই যাম আৰু। বিয় কি কয়? মোৰ ক'বলৈ ভালেই লাগিছে বাৰু। অলপ দেৰি পিছত আমি ঘাট এটা পাম। ঘাটত আকৌ বাইক উঠাব লাগিব। তাৰপিছত আমি ঘাটত যাম নেকি? যাব লাগিব। মোক ক'লে পকা ৰাস্তাই যাম বুলি ক'লিছো। মিছা কথা ক'লি আৰু। হ'ব বাৰু, দেখাই যাম বাৰু আপোনালোকে সম্পূৰ্ণভাৱে। আমি বাইক থলো। হেলমেটটো কিয় লৈ? হেলমেট গৈ তলত পৰি আছে। কেনেকুৱা পেলালি তই? হেলমেট পৰি গ'ল। হেলমেটটো এতিয়া আমি উঠাই আনিছো। উঠাই আনিছে। কিবা লাগি আহিছে। হেলমেট পৰি গৈছিলে বাৰু, একো নাই বাৰু। পৰিলা ধৰ। এতিয়া আমি যাত্ৰা কৰিছো আৰু এতিয়া যাত্ৰাটো কৰিছো তাৰমানে দেই। এতিয়া আমি যাম আৰু। গৰমো বহুত ওপৰদি পুৱা বেলি পৰিছে। আমাৰ তালুত পৰিছে। ধোঁৱা কাউৰী একদম কোলা হৈ গ'ল আৰু উপায় নাই। গামোচা মাওঁতে মই ড্ৰাইভিং চলাইছো তাৰমানে। এই ভাই কেমেৰা চকল কৰিব ধোঁৱা কাউৰীয়ে। দেখাই যাম বাৰু। আমি গৈ আছো এতিয়া বৰ্তমান এই নামবৰ ৰিজাৰ্ভৰ দি গৈ আছো আমি। অলপ আগত এতিয়া আমি ঘাট এটা পাম। ঘাটতে অলপ জীয়াই ল'ব লাগিব। ঘাট এটা পাম। ডাঙৰ গাড়ী আহিছে কৈছো। আৰু মোৰ লগত আছে ড্ৰাইভিং। ভাল লাগে ৰিজাৰ্ভখন চাই। ইয়াত বোলে বাৰিষা কালত এতিয়া হাতী 2-এটা মাজত থাকিব পাৰে। তাকে ভিডিঅ'টো মাৰি গৈ আছো। কোনোবা জেগাত ওলাব পাৰে। আছে এইজন ষ্টিলত চৰি আছে। আৰু লগত আছো মই ধোঁৱা কাউৰী। দুজনে আজি এই ভিডিঅ'টো বনাইছো। চব কেনেকুৱা গছ-গছনি ভৰা ৰিজাৰ্ভ। ইয়াত
এবাৰ থাকি গ'লে থাকি যাওঁ নিচিনা লাগে। মানে মানে ইয়াত মাটি বুলিবলৈ নাই, চব গছ গছনিয়ে ভৰি পৰা আৰু ইয়াত মাটি বুলিবলৈ নাই, চব গছ গছনিয়ে ভৰা। দেখিছানে? এই আমি আহি আছো এতিয়া বৰ্তমান এই আহি আছো এই নামবৰ জাপখনে আপোনালোকে দেখিছে চাগে, ইমান মজা লাগিছে মানে সুন্দৰ এটা পৰিৱেশ, গছ গছনিয়ে ভৰি পৰা আৰু গছে গছ চৌদিশে গছ, অকল গছে গছ আছে। ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তু ওলাই বুলি অলপ ভয় লাগিছে বাৰু, তথাপিও ভয় নকৰি পিনে আপোনালোকে দেখুৱাবলৈ দেখুৱাই আছো। ইয়াত এটা সুন্দৰ মানে গছৰ মাজে এটা পকা ৰাস্তাৰ মাজে আমি গৈ আছো। এতিয়া কি কয় এয়া চোৱক আৰু দেখিছে এয়া আৰু ফালে গছ আৰু এতিয়া এই ল'ৰাকেইটা হ'ল তেল শেষ কৰি থাকে গৈ আছো ইয়াত দেখিছে থাকে। গাড়ী মটৰ কম চলিছে চাগে আজি গাড়ী মটৰ কম চলিছে নেকি বাৰু? আজি গাড়ী মটৰ কম চলিছে নেকি বাৰু? বন্ধ চলিছে বুলি কোৱা হৈছে। অঁ দুই এখন কম চলিছে আজি গাড়ী, মানে কম ধোঁৱা কাউৰী কেনেকুৱা খবৰ? পুৰা ফুটি হাই দিয়া হাই দিয়া হাই দিয়া হাই চকল দিয়া। অঁ হাই চকল দিছে। চশমাটো পিন্ধি মজা লাগিছে দেই। অঁ চশমাটো পিন্ধিলে তেনেই জিয়া ককাই দিয়ে আৰু ভাল লাগিছে বাৰু। ডাঙৰ ডাঙৰ ঘৰ গৈছে, ডাঙৰ ডাঙৰ ঘৰ গৈছে, এইবিলাক ডাঙৰ ডাঙৰ ঘৰ গৈছে পিছেদি। এতিয়া আপোনালোকক এতিয়া ইমান ভিডিঅ'টো বনাবও পৰা নাই, বাইক চলাই আহিছোঁ যেতিয়া। ভাল কি আমি নামবৰ জাপখনো সম্পূৰ্ণ নগ'লোঁ বাৰু, এই মাজতে ঘাট এটা পালোঁ। ঘাটটো এতিয়া এই বাইক এই মোৰ ৰথখন এতিয়া পাৰ কৰিব লাগে। এতিয়া মোক অলপ চিন্তা লাগিছে, ভয় লাগিছে, চবা কি বা হয়। এই নাওখনত তাৰমানে এই বাইকখন লৈ যাম এতিয়া, কি বা হয় ভগৱানে জানে। ভগৱানৰ ওপৰতে এৰি দিলোঁ আৰু কৃষ্ণ, ইমান বেয়া লাগিছে মানে, কি বা হয় এতিয়া ভগৱানে জানিব আৰু ন। এতিয়া এইটো ঘাট বুলি কৈছে। এই ঘাটে দিয়া এতিয়া আমি ধুনীয়াকে নিম। এতিয়া সেইখন ভয়ো লাগিছে নিজৰ সম্পত্তি যেতিয়া, হয় নাই? কি বা হয় সেইটো আৰু ভগৱানে জানিব, ভগৱানকে দি দিছো আৰু কৃষ্ণ প্ৰভু। আপুনি ক'ত ফচাই দিলে বাৰু ছাৰ? নাই, ভাল জেগাতে ফচাই দিলে। ধোঁৱা কাউৰী ফচাই দিলা ন? ভাল জেগাত ফচাই দিলে। ভাল জেগাত ফচাই দিলে। এতিয়া আপোনালোকক বাইকখন পাৰ কৰাও দেখাম বাৰু, আপোনালোক দেখাই যাম আৰু ঠিক আছে। ৰ'বা বাইকখন পাৰ কৰিম এতিয়া কেনেদৰে চাবে দেই। বিয়ৰ হেলমেটটো পিন্ধি লৈছে, হেলমেট চকল পিন্ধি লৈছে। বহুত চিন্তা লাগিছে মানুহজন, কেনেকৈ বাইকখন পাৰ কৰিম, তাৰ সম্পত্তি যেন গৈ আছে। লাহে লাহে বাইকটো মাৰিবা, ল'ৰাজন গৈ আছে। নামি লোৱা, ল'ৰাজন গৈ আছে। ভয় লাগিছে কৈছে, মই কৈছোঁ ভয় নকৰিবা, হ'লেও ল'ৰাজন ভয় কৰিছে আৰু প্ৰথমবাৰ আহি পাইছেতো। মই কৈছোঁ চিন্তা নকৰিবা। ল'ৰাজন বহুত চিন্তা কৰি আছে। চিন্তা নকৰিবি ৰ, এই আগচকাটো আকৌ গুচি যাব অলপ আৰু আগত দিয়ক। বেছি ৱেট নাই, মানুহজন ভয় কৰি আছে বাইকখন কেনেকৈ পাৰ কৰিম বুলি। বিয়াৰ বাচিলি না? যেনে তেনে বিয়াৰ বাচিছে দেই। কি কৰিলে বেয়া হ'ব। বাচিলি ঘৰত দেখিলে দিলে ফালিলে আজি ঘৰত দেখিলে উপায় নাই এতিয়া। ক'ব নাই হেলমেটটো লগাই লৈছো আৰু পৰি গ'লো তাকে মোৰতো অলপ নিবিষায়।
ল'ৰাজন বহুত চিন্তা লাগিছিলে নেকি আপোনাৰ? কৃষ্ণ গৰম উঠি গ'ল চোন গৰম উঠি গ'ল কৃষ্ণ কৃষ্ণ বাৰু যেনেকৈ আমি ধাবা এখন আমি বাহঁতৰ ঘৰত আমি ভাত চাত পিন্ধি লোৱা হৈ গ'ল মানে ভাত চাত বিলাক পিন্ধি ললো এতিয়া এই আমাৰ ধোৱা কাউৰীয়ে যিটো বস্তু আনিছে যিটো গিফ্ট আনিছে সেই গিফ্টটোত মানে বাক ধুনীয়াকৈ তাৰমানে ই দিব এটা তাৰমানে স্পেচিয়েল ভাৱে দিব আৰু কেনেধৰণে দিব আপোনালোকক দেখাম তাৰমানে ব'ল আহক আৰু অনুভৱ কেনেকুৱা লাগিছে বা আজি বহুত দিনৰ 2 বছৰ মূৰত আজি ইয়াত আহিছে যে অনুভৱ কেনেকুৱা বাৰ ঘৰত আহিছে অনুভৱটো কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে ন অনুভৱ কেনেকুৱা এনে মনটো এনে কি বুজাব নোৱাৰে নেকি একদম বুকু ধপধপাই আছে এতিয়া বাৰ কাৰণে স্পেচিয়েল বস্তুটো ভিডিঅ'তে দেখা পোৱা যাব আচ্ছা আচ্ছা ব'লা হয় আমি বৰ্তমান পালোহি আৰু মুখ চকল এদিন দুটাই ধুই ললো ভাই এই ধোৱা কাউৰীয়ে ধুই আছে এতিয়া মুখখন মোৰ মুখ চকল ধুই ললো বা মোৰ ইমান তেজেদি নাই হোৱা বা মই মুখ চকল এখন ধুই ললো এতিয়া বিশেষকৈ আমি ভিতৰলৈ যাম আৰু এই বাৰটো ঘৰ পাই গলোহি কথা হ'ল কি মেইন কথাটো নামখন কি আছিলে তোমাৰ ধোৱা কাউৰী মই লোকক হাঁহিছো মই বাৰু ষ্টিলৰ চৰিয়াটোৰ নিচিনা বাৰু একো কথা নাই বাৰু আৰু দুইজনে মিলি পিনি আহি আছো আৰু এতিয়া পাই গলোহি এতিয়া ঘৰত সোমাম আৰু ঘৰৰ চাংঘৰত উঠিছো জোতা মোজা খুলি ল'ব লাগে নহ'লে আৰু বা কেনেকুৱা খবৰ ভালে আছো ন আচ্ছা 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 এইটো হ'ল বাহঁতৰ পাকঘৰ চাংঘৰ পাকঘৰ এইটো পাকঘৰ মজা একদম আৰু এতিয়া এই আমাৰ ধোৱা কাউৰীয়ে এতিয়া বাহিৰত ধোৱা কাউৰীয়ে আমাৰ এই প্ৰেজেণ্টটো দি দিব লোকক ইমানকৈ হাঁহিছো নিজে বাৰু ষ্টিলৰ চৰিয়াটোৰ নিচিনা বাৰু একো কথা নাই বাৰু এতিয়া প্ৰেজেণ্ট এতিয়া খুলিব লাগিব বহুত দামী বহুত দামী বস্তুটো দামী হয় অনলাইনত আজি প্ৰেজেণ্টটো দিব লাগিব কিবা ওলাই বা সেইটো ধৰিব নোৱাৰে ইয়াৰ ভিতৰত কি আনবক্সিং না কি বক্সিং এটা হ'ব আৰু বক্সিং চলিব ইয়াত চাব লাগিব কি বস্তু ওলাই ৰবা অলপ এন্ধাৰ হৈছে চোন ৰবা বহুতো অলপ খেলি মেলি এইটো আমাৰ দামী চেমচুং হয় দাম কিমান পৰিলে আপুনি 17,000 পৰিছে ন 17,000 পৰিছে আচ্ছা দেখিছে এইটো চেমচাং গুৰু 12,000 এনেই কিমান পৰিছিলে 17 এনেই লিখা মতে 12,000 ধৰ এইটো আমাৰ বাক এই গিফ্টটো দিব আমাৰ গুৰুজীয়ে খুলি মেলি চোৱা কি ইয়াৰ ভিতৰত 12,000টো ঘূৰাই পাবও পাওঁ 17,000টো চোৱাই দিয়াটো ভাল আৰু কৃষ্ণ প্ৰভু জয় পইচাটো আকৌ ঘূৰাই পালো বেটেৰী পাৱাৰ আছে ঠিক আছে 12,000 আছে দামীটো একদম হেভিটো স্কিম টাচ নিব স্কিম টাচ চলাই ভাল নাপায় আজিকালি দিন বুঢ়াই আজিকালি মোবাইল পালে জানই নহয় বুজি পায় আপুনি কেই কেজি মান আছে জোখাটো ক 12 লিটাৰ মান আছে চাগে 12 লিটাৰ মান আছে এইটো 12 লিটাৰ আছে এতিয়া অলপ অনচন আচ্ছা টাইমটো ওলাই গ'লে আপোনাৰ 3টা ন এতিয়া আপোনাৰ 12 বাজিছে দিনৰ মিলোৱা নাই বাৰু অনুভৱটো ভালে লাগিছে মোৰ বহুত দিনৰ 2 বছৰ মূৰত এতিয়া মই গিফ্ট দিব পাৰিছো তাৰপিছত আচ্ছা তাৰ মোবাইলটো বেয়া হ'ল এইটোহে গিফ্ট আনি দিছে এইটো দামীটো 17,000 টকীয়াটো কেজি আপোনাৰ লিটাৰ চিষ্টেম আছে 12 লিটাৰ আচ্ছা এতিয়া ভিতৰত বা কি ওলাই আমি চাই আছে নে গজাল চজাল কিবা কিবি আছে নে গইলা গিলাচ লগাই দিলে নে টেম্পাৰ গিলাচটো লগাই নিদিলে আছে নহলে বেয়া পাবতো আছে টেম্পাৰ আছে ইয়াত টেম্পাৰ মেগা পিক্সেল কিমান মেগা পিক্সেলটো 305 মান আছে 3.5 বেটেৰী কেইহাজাৰ আছে বেটেৰীটো 5.5 বুলি ধৰিলে 5,000 দামী ইয়াত মাৰ্কেটত নাপায় এইটো কিবা কৰিব লাগিব
হোম ডেলিভাৰী কৰিব লাগিব এইটো अरे कहना क्या चाहते हो এইটোকে উপহাৰ দিছো উপহাৰ দিছে কৃষ্ণ এয়া মানুহজন গতি এয়া আহে কেনেবাকৈ যদি আকৌ মই কেনেবা চাকৰি চাকৰি পাই যাওঁ তেতিয়া 9:30 মান আকৌ দি দিব এই ভাল লাগে ভাল লাগে আচ্ছা আচ্ছা ভাগিনৰ কাৰণে কি আনিছে বাৰু ভাগিনৰ কাৰণে কিবা এটা আনি দিছো খাই পেলাই খাই পেলাই এই ভাগিন পূজাতে লৈ দিব হা এবাৰ ধুনীয়াকে আচলতে চুমা এটা খোৱা নতুন এই যে মোৰ ভাগিন ইয়াক মোবাইল এটা আনি দিছো মাক আচ্ছা বাইদেউ গ্ৰহণ কৰা কৃষ্ণ মোবাইল এইটো আপোনাক ধুনীয়াকে দি দিয়া আৰু কিবা ওলাইছে নেকি বাৰু ইয়াৰ ভিতৰত কি আহিছে এইটো প্ৰটেকশ্যন নেকি ভাল দে একদম ভাল দে গ্ৰহণ কৰা কৃষ্ণ দক্ষিণ বাবা অনুভৱ কেনেকুৱা লাগিছে ভালে লাগিছে আচ্ছা ঠিক আছে বাৰু সামৰিব বিচাৰিছো তাত আজি আমি এতিয়া ঘৰত যাব বিচাৰিছো আৰু যদি আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব নেকি আৰু মোৰ চেনেলৰ বিষয়ে দুআষাৰ কৰি দিয়ক কি কম কবলৈ ভাষা নাই গৰম যিয়ে মানে অৱস্থা আৰু চেহেৰা একদম মানে ষ্টিলৰ চৰিয়াটো ইয়াতে মই ধোৱা কৰে আজি দুইজনে মিলি আজি ভিডিঅ'টো ইয়াতে সামৰণি পৰিলে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব কাষত থকা যিটো বেল আইকন ধুনীয়াকৈ টাংকৈ কোবাই দিব ধন্যবাদ खत्म बाय बाय टाटा गुड बाय गया